Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছোঁ মই Arabinda Borah। এই ভিডিঅ'টোত যিসকলে কালি যেটো ৰিজাল্ট দিলে গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক আৰু কোৱালিফাই কৰিব নোৱাৰিলে তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' বহুত কমেন্টছ বিলাক চাইছোঁ পঢ়িছোঁ মেছেজ পাইছোঁ ফোন পাইছোঁ বহুত বেয়া লাগিছে অবভিয়াসলি এনেকুৱা সিচুৱেচন আহে মানুহৰ লাইফত ময়ো পাইছোঁ গুৱাহাটী হাইকোৰ্টৰ এলডি পৰীক্ষা ফেল কৰিছিলোঁ তেতিয়া এনেকুৱা দিন আহিছিলে মোৰ এপিএসসি মেইনছ ফেল কৰিছিলোঁ আটাইতকৈ মোৰ কাৰণে টাফ পৰীক্ষা ফেল কৰা ৰিজাল্টৰ দিন যদি আছিলে মোৰ কিবা এপিএসসি মেইনছৰটো আছিলে ইয়াৰ সমান কষ্ট মই কোনো পৰীক্ষাত কৰা নাছিলোঁ গতিকে সেই কথাটো মই আপোনালোকৰ কথাখিনি বুজিব পাৰোঁ ঠিক আছে সিম্পেথি বেলেগ হয় এম্পাথি বেলেগ হয় কম্পেশন বেলেগ হয় এপিএসসিতে পঢ়িছিলোঁ এইবিলাক তো মই আপোনালোকৰ লগত কেৱল সিম্পেথি ৰখা নাই মই কম্পেশন ৰাখিছোঁ মানে আপোনালোকে কি ফিল কৰিছে মই সেইটো ফিল কৰিব পাৰোঁ আৰু লগতে তাৰ কাৰণে মই কিবা এটা কৰিবও চেষ্টা কৰিম সেইটো মোৰ কম্পেশন আপোনালোকৰ প্ৰতি থাকিব এতিয়া চাওক বহুতৰ এই সেম সিচুৱেচনত মই এটা কথা কৈ লওঁ আপোনালোকে বহুতে ভাগি পৰিছে বা একদম লাগিছে যে মোৰ দ্বাৰা একো নহবই তেনেকুৱা কথা নহয় কিয় মই এটা কথা কম শুনক জাষ্ট এটা কথা বহুত ইম্পৰ্টেণ্ট এই কথাটো শুনক তাৰ পিছত আপোনালোকে বেলেগ কথা ক'ব সঁচাকৈ আপোনালোকে আজিৰ পৰা সব ত্যাগ কৰি দিব লাগে গিভ আপ কৰি দিব লাগে আৰু নপঢ়োৱে মই সববিলাক ফেক হয় এনেকৈ ক'ব লাগে নে আকৌ নতুন উদ্যমেৰে পঢ়িব লাগে আপোনালোকে যদি সময় আছে আপোনালোকৰ হাতত ডিসাইড কৰিব মোৰ এটা কথা শুনি লওক আজি আপোনালোকে যেটো সিচুৱেচনত আছে যোৱাবাৰ মোৰ লগৰ বহুত কেইজন সেম সিচুৱেচনত আছিলে মানে একেলগে পঢ়িছিলোঁ থাকি পেলাই গুৱাহাটীত একেলগে শিকিছিলোঁ একেলগে ডিসকাস কৰিছিলোঁ আৰু আমি পাস কৰিছিলোঁ তাহাতে ফেল কৰিছিলে কিমান বেয়া অৱস্থা আছিল আৰু তাহাতে কৈছিলে যে সব খেয়ে কিমান কৰিলোঁ একেলগে পঢ়িলোঁ তোমাতকৈ মই মুতকৈ বেছি চুকা ল'ৰাও আছিলে ছোৱালীও আছিলে জনে কটন ইউনিভাৰ্চিটিত পঢ়া জনে এপিএসসি অলৰেডি ইণ্টাৰভিউ দি থৈছিলে এনেকুৱা ছোৱালী মোৰ লগত আছিলে ৰিজাল্টৰ টাইমত মই ফাইনেল ৰিজাল্টত কৈ আছোঁ আমি পাস কৰি গৈছিলোঁ আৰু তাহাতে ফেল কৰিছিলে মোৰ লগত বহুত কেইজনে একদম 11-12 জন মানে তাৰে বহুত কেইজনে কৈছিলে যে সব চেছ আৰু মই পৰীক্ষা নিদিওঁ কিন্তু আমি বুজাই মেলি বহুতখিনি দেখাই মেলি তাহাতক আকৌ প্ৰিপেয়াৰ কৰিবলৈ বাধ্য কৰিছিলে আৰু ৰিজাল্টত এবাৰ মোৰ লগত গোটেই কেইজনে পাস কৰিছে যিকেইজন যোৱাবাৰ আমাৰ লগত ফাইনেলত ফেল কৰিছিলে মানে ৰিটেন কোৱালিফাই কৰি পেলাই ফাইনেলত ফেল কৰিছিলে দুজন মানটো আছে ৰিটেনে ফেল কৰিছিলে তেওঁলোকে এবাৰ এই পৰীক্ষাটো কালি ৰিজাল্টত পাস কৰিছে তো আপুনি এতিয়া কওক এই সিহঁতে আপোনালোকৰ নিচিনাকৈ যদি যোৱাবাৰ হোৱাৰ কাৰণে মন বেয়া কৰিলেহেঁতেন যে মই আৰু নিদিওঁ পৰীক্ষা চৰীক্ষা আজি এইটো ৰিজাল্ট আহিলেহেঁতেন নে আৰু মাৰ্কছ ভাল আছে সকলোৱে 128 আছে 129 134 এনেকুৱা নম্বৰ আছে মোৰ লগৰ যিকেইজনে পাস কৰিছে তো আপোনালোকে কোনটো হ'ব বিচাৰে এৰি দিব বিচাৰে নে আকৌ নতুনকৈ প্ৰিপাৰেচন কৰিবলৈ নেক্সট যেটো এৰিয়াটি ওলাব মুখ্যমন্ত্ৰী মহোদয় সিদিনাখন লাইভতো কৈছে যিসকলৰ বেয়া হ'ব দুখ কৰিব নালাগে নেক্সট আকৌ পোষ্ট আহি আছে তাত আপোনালোকে এপ্লাই কৰিব ভালকৈ পঢ়িব মোৰ উদাহৰণটো বুজি পালনে যদি মোৰ লগৰ কেইজনে যোৱাবাৰ এৰি দিলেহেঁতেন সব বস্তু আজি তেওঁলোকে এইখিনি ফূৰ্তি কৰিব পাৰিলেহেঁতেন আৰু মই জানো তেওঁলোকৰ ফাইনেল সিলেকশ্যন হৈ যাব কাৰণ 128 30 34 এনেকুৱা নম্বৰ তেওঁলোকৰ আছে কষ্ট কৰাৰ কাৰণে তো আপোনালোকৰ এইটোৱে শেষ নহয় যদি আপুনি লাষ্ট দুবাৰো ফেল কৰিছে তাৰ মিনিং এইটো নহয় যে সদায় ফেল কৰি থাকিব কি ভুল আছে সেইখিনি চাই পেলাই আমি আগবাঢ়ি যাব লাগিব এটো সবতকৈ ইম্পৰ্টেন্ট কথা মই এটা উদাহৰণ দিলো আপোনালোকক কিজনমান ষ্টুডেন্টৰ মোৰ লগৰ হয় বুজাই দিলো আপোনালোকক এই সিচুৱেচনটো যে আজি যদি গিভ আপ কৰি দিয়ে দুখ কৰি পেলাই ন তেতিয়াহলে একো নহব আৰু বহুতে ব্লেম টিচাৰক দিয়ে বা বেলেগক দিয়ে এইটো কৰি পেলাই আপোনালোকৰ একো নহব আজি খং উঠিছে অকমান গালি পাৰিব আপোনালোকে আমাক কমেন্টত আহিবা বেলেগ টিচাৰক যাৰ আপোনালোকে কোৰ্স লৈছিলে পঢ়িছিলে গালি পাৰিব অলপমান মনৰ শান্তি লাগিব কিন্তু এট দা এণ্ড আপোনালোকে দেখিব কাইলৈ পৰহিলে বা আজিৰ পৰা 5 দিন পিছত দেখিব আপুনি সেই জেগাতে আছে একো সলনি হৈ যোৱা নাই আপুনি মোক গালি পৰাৰ কাৰণে হয়নে গতিকে আমি পজিটিভটো ভাবিব লাগে এই নিগেটিভ কথাবিলাক এৰি পেলাই ঠিক আছে বেয়াকৈ কৈছে খং উঠিছে অলপমান ক'ব পাৰে সেইটো একো নাই বাৰু আপোনালোকৰ অধিকাৰ আছে সেইখিনি এতিয়া মই জাষ্ট এটাই ক'ম যে নতুনকৈ আগবাঢ়ক যাৰ বয়সই নাই বোলে বহুত হৈ গৈছিলে মোৰ 35 ইয়াৰ্ছ হৈছে মোৰ নাই ঠিক আছে বাট যাৰ আপোনালোকৰ ইয়াং নহয় বয়স আছে কৰিব পৰা এটা সিচুৱেচনত আছে আকৌ প্ৰিপাৰেচন যাক সঁচাকৈ চাকৰি লাগে কৰিব পাৰে কাৰণ ষ্ট্ৰাগল চবৰে লাইফত আছে মই সেইদিনাখন এটা ভিডিঅ'ত কৈছোঁ মোৰ নিজৰ ষ্ট্ৰাগলৰ কথা কৈছোঁ মই 6000 টকা চেলাৰী পাইছিলোঁ মোৰ ঘৰ ভাড়াই 3000 টকা আছিলে বাকী 3000 মই গোটেই বস্তু চলিব লগা হৈছিলে তাৰ পৰা হেল্প লৈ মেলি কিবাকে চলি আছিলোঁ তেনেকৈ গম পাইছেনে ষ্ট্ৰাগল চবৰে লাইফত আছে কিন্তু এৰি দিয়া নাছিলোঁ তো আপোনালোকে যদি ট্ৰু এস্পাৰেণ্ট হয় সঁচাকৈ চাকৰি এটাৰ প্ৰয়োজন যিমান সমস্যা ৰাখিলেও আপোনালোকে পঢ়াটো এৰি নিদিব কৰি যাব নেক্সট কিন্তু পোষ্ট আহি আছে কাৰণ ইলেকশ্যন আছে ইলেকশ্যনৰ আগত এপইণ্টমেণ্ট আৰু এটা হ'ব কমচে কম 7000 পোষ্ট 10000 পোষ্টৰটো হ'ব ইমানখিনি আমি এটা ক'ব পাৰোঁ মুখ্যমন্ত্ৰী মহোদয় যিখিনি কথা কৈ আছে তাৰ ওপৰত মানে ভিত্তি কৰি পেলাই এতিয়া কাট অফক লৈ পেলাই বহুতে মানে কৈছিলে যে বহুত কাট অফ গ'ল কমকৈ কৈছিলোঁ মই চাওক আমাৰ চবফালে দিগদাৰ কাট অফৰ কথাটোকে মই দুটা উদাহৰণ দি আপোনালোকক কওঁ চাব এছআই আৰু এডিআৰই এই দুটা কাট অফ আপোনালোকে কৈছে এডিআৰইত মই কমকৈ কৈছিলোঁ এতিয়া বেছিকৈ গুচি গ'ল প্ৰথম কথা একদম ক্লিয়াৰলি আমি বাৰে মেনশ্যন কৰোঁ এইটো কথা যে যিটো প্ৰেডিকশ্যন হয় মই কোৱা নাই যে 90 মই কৈছোঁ মানে কাট অফ 90 যাব 91 বা 95 যাব এইটো আমি কেতিয়াও নকওঁ কোনো নকয় এইটো ক'ব নোৱাৰে ন আপোনালোকেও জানে এইটো কথা ইমানখিনি পঢ়া শুনা মানুহ সেইটো এটা জাষ্ট প্ৰেডিকশ্যন থাকে আৰু বহুত মানুহেতো আমাৰ পৰা পাছ কৰিছে আপোনালোকে দেখিছে কিমান ইউটিউবত কমেণ্টছৰে চাব পাৰে কিমান ল'ৰা ছোৱালী আমাৰ গাইডেন্সত পঢ়িছে মোৰ হোৱাটছএপত যদি কোনোবা আছে দেখিব আপোনালোকে 20টা মানুহ হোৱাটছএপত ইমান মেছেজ মই এতিয়ালৈকে আৰু চোৱাই নাই 300 সামথিং মেছেজ এতিয়াও আহি আছে আপোনালোকে যদি চাব পাৰে মেছেজ এতিয়া ওপৰত হোৱাটছএপত ইয়াতে আহি আছে কণ্টিনিউয়াছলি সিলেকশ্যন তো এনেকুৱা নহয় যে আমাৰ পৰা লৈ পেলাই কোনো পোৱা নাই বহুতে পাইছে 500,000কে বেছি ষ্টুডেণ্ট হ'ব আমাৰ লগত জড়িত থকা পাইছে তো আপোনালোকে চাওক এটা কথা
কাট অফটোক লৈ পেলাই যিটো মই কৈ আছিলোঁ কম যোৱাক লৈ পেলাই মই ক'লোঁ যে এডিআৰিত কাট অফটো কমকৈ আমি কৈছোঁ অলপমান যিমান দেখিছিলোঁ আৰু এনেও কোৱা নাছিলোঁ আমি পল কৰিছিলোঁ আপোনালোকে পলত পাৰ্টিচিপেট কৰিছিলে এইবিলাকৰ ওপৰত ভিত্তি কৰি পেলাই কৈছিলোঁ আমি কথাবিলাক তো কোৱাৰ পিছত যেতিয়া কাট অফ বেছি গ'ল তেতিয়া আপোনালোকে কৈছে যে এইটো এটা ভুল হ'ল কাট অফটো কম ক'ব নালাগিছিল কিন্তু যদি কাট অফ কম গুচি গ'লহেঁতেন মই ক'লোহেঁতেন কাট অফ 120 আৰু কোনো স্কিলৰ প্ৰিপাৰেশ্যন নকৰিলেহেঁতেন একো নকৰিলেহেঁতেন আৰু কাট অফ যদি কাইলৈ পৰহিলে স্কিল টেষ্ট পাতি দিয়ে আৰু কাট অফ যদি কম গুচি গ'লহেঁতেন 100 বহুতে তেতিয়া আকৌ মোকে আহি ক'লেহেঁতেন যে আপুনি কৈছিলে 120 যাব এনেই ভয় খালে আমাক ইমান কাট অফ নগ'লে আপোনাৰ আপুনি কোৱা মতে এতিয়া আপুনি যদি আগতে ইমান বেছি কাট অফ নকলেহেঁতেন মই স্কিলৰ প্ৰিপাৰেশ্যন কৰি থাকিলোহেঁতেন আৰু এতিয়া স্কিল টেষ্ট কাইলৈ পৰহিলে স্কিল টেষ্ট মই একো নোৱাৰোঁ আপোনাৰ কাৰণে এনেকুৱা হ'ল আপোনালোকে ক'লেহেঁতেন বেছি যদি কাট অফ মানে মই বঢ়াই পেলাই ক'লোহেঁতেন 120 বুলি আৰু এইটো প্ৰমাণ আছে এইটো কথাৰ প্ৰমাণ আছে কালি জাষ্ট হৈ গৈছে এইটো কথা এছআইত মই কাট অফ বঢ়াই কৈছিলে 75 আহিব বুলি কৈছিলোঁ কাট অফ 65 হৈ গ'ল কমি গ'ল একদম এডিআৰিত পূৰা উল্টা তাত কাট অফটো কি হ'ল কম হৈ গ'ল এতিয়া আহি পেলাই মোক ল'ৰা ছোৱালীয়ে কৈছে যে আপুনি কিয় কাট অফটো বঢ়াই ক'লে আপুনি বঢ়াই কোৱাৰ কাৰণে মই ফিজিকেল প্ৰিপাৰেশ্যন নকৰিলোঁ মই 67 পাইছিলোঁ কাট অফ 65 গৈছে জেনেৰেলৰ মই ফিজিকেল প্ৰিপাৰেশ্যন আপুনি কোৱাৰ কাৰণে নকৰিলোঁ এতিয়া 15 দিনৰ পিছত ফিজিকেল আছে মইতো 15 দিন নোৱাৰিম কৰিব আপুনি কাট অফ বঢ়াই কোৱাৰ কাৰণে এনেকুৱা হ'ল মোৰ ভাবক আপোনালোকে আমি কিমান প্ৰেছাৰত থাকোঁ দুইফালে কেনেকুৱাকৈ আমি থাকোঁ তো আমাৰ জেগাত থাকি চাব ন আপোনালোকে ধুনীয়াকৈ ইউটিউবত ভিডিঅ'টো চাই পেলাই কমেণ্ট কৰাটো ইজি কিন্তু গোটেই এনালাইজ কৰি পেলাই ষ্টুডেণ্টৰ লগত ইমান শ ষ্টুডেণ্টৰ লগত কথা পাতি কনচাল্ট কৰাৰ পিছত এটা কাট অফ প্ৰেডিকশ্যন কৰাটো কঠিন কাম বহুত কঠিন কাম আপোনালোকে আমাৰ ঠাইত থাকি চালে গম পাব কাট অফ বেছি হোৱাৰ কাৰণ কি হ'ব পাৰে চাওক কেণ্ডিডেট অবভিয়াছলি লাষ্ট ইয়েৰতকৈ বেছি আছে কাট অফ যোৱাবাৰতকৈ কমিছে যোৱাবাৰতকৈ বেছি হোৱা নাই কমিছে বাট আমি ভাবাতকৈ বাঢ়ি গ'ল কাট অফ আমি কমিব বুলি কিয় ভাবিছিলোঁ কাট অফটো কাৰণ পেপাৰখনৰ পেটাৰ্ণটো চেঞ্জ হৈ গৈছিল আৰু নিগেটিভ মাৰ্কিং আছিলে যোৱাবাৰ নিগেটিভ মাৰ্কিং নাছিলে পেপাৰখনৰ পেটাৰ্ণটো এনেকুৱাই আছিলে মানে চিৰিয়েলি দিয়া আছিলে সেইটো কাৰণে ভাবিছিলোঁ বাঢ়িব তথাপিও মানে কমিব বুলি ভাবিছিলোঁ তথাপিও কাট অফটো বাঢ়ি গ'ল কোচিং বিভিন্ন ধৰণৰ গাইডেন্স সেইবিলাক আৰু লগতে এটা ডাঙৰ প্ৰব্লেম হৈছে অভাৰলেপিং যিটো আঁতৰাম বুলি কৈছিলে কিন্তু সেইটো হয়তো ফাইনেল ষ্টেজত গৈ পেলাই আঁতৰিব এতিয়াই আঁতৰি নাযাব ৰিটেন ষ্টেজত অভাৰলেপিং থাকিবই কিন্তু ফাইনেল ষ্টেজত অভাৰলেপিংটো আঁতৰিব ফাইনেলত তিনিটা এপইণ্টমেণ্ট কোনো নাপায় সেইটো কথা কোৱা হৈছিলে গতিকে এই লেভেলটোত অভাৰলেপিং থাকি গ'ল এটা ডাঙৰ কাৰণ হয়তো অভাৰলেপিং যদি এইটো ষ্টেজতে নাইকিয়া কৰিব পাৰিলেহেঁতেন যিটো হয়তো সম্ভৱ নহয় ইমান তেতিয়াহ'লে হয়তো কাট অফ আৰু 10-5 ইমানকৈ কমি গ'লহেঁতেন কাৰণ মেক্সিমামেই দুটা বা তিনিটা পোষ্টত পাছ কৰিছে গ্ৰেজুৱেট লেভেলৰ হওক বা মানে গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক তো সেইখিনি কথা এতিয়া চাওক ধৈৰ্যটো ধৰাটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট যিখিনি সময় ঠিক আছে মই উদাহৰণটো দিছোঁৱেই যে যিখিনি মোৰ লগৰে যোৱাবাৰ ধৈৰ্য ধৰিলে আকৌ প্ৰিপাৰেশ্যন কৰিলে আজি তেওঁলোকৰ মুখত হাঁহি আছে আৰু ফাইনেল তেওঁলোকে ৰিজাল্ট পাই যাব কাৰণ মই কৈছোঁ 130-134 ইমান নম্বৰ তেওঁলোকে পাই আছে গতিকে আপোনালোকে যদি বিচাৰে যে কিবাকৈ মাজত আৰু এবছৰ এটা সময় আছে ইলেকশ্যনলৈ আৰু তাৰ আগত এপইণ্টমেণ্ট আকৌ এবাৰ দিব এই সময়খিনি ধৈৰ্য ধৰি পেলাই মই পঢ়ি থাকি নিজকে বিচলিত নকৰি পেলাই আগবাঢ়ি যাব বিচাৰোঁ তেতিয়াহ'লে আপোনালোকে পঢ়াটো এৰি দিব নালাগিব 2 এদিন ৰেষ্ট লওক অলপমান বেয়া লাগিব মন চন এইখিনি যাবলৈ দিয়ক এই কথাখিনি তাৰপিছত আকৌ নতুন উদ্যমেৰে পঢ়িব আৰু যদি তাৰ আগতেও আপোনালোকে ভাল কৰিব বিচাৰে ডিএমই পৰীক্ষাটো আহি আছে 30 মাৰ্চত বহুতেই হয়তো এপ্লাই কৰি থৈছে ডিএমই কাৰণে পঢ়িব পাৰে ওকে আপোনালোকৰ পৰীক্ষালৈ আৰু বেছি দিন নাই যিমানখিনি পঢ়িছে আপোনালোকে তাৰ কাৰণে এনাফ যিমানখিনি এডিআৰ কাৰণে পঢ়ি দিছিলে সেইখিনি বহুত ৰিভিজন কৰা সময় ডিএমই কাৰণে আৰু এমচিকিউ প্ৰেক্টিছ কৰা সময়টো এইখিনি সময়ত আপোনালোকে মক টেষ্ট দিব পাৰে ডিএমই কাৰণে ৰিভিজন কৰক যিখিনি পঢ়ি দিছিলে আৰু এমচিকিউ যিহেতু আল্টিমেটলি পৰীক্ষাত এমচিকিউ আহিব এমচিকিউ আপোনালোকে এইখিনি সময়ত প্ৰেক্টিছ কৰিব পাৰে যিমান পাৰি বেছিকৈ আৰু তাৰ কাৰণে মই আগতে কৈছিলোঁ চাওক আমি আপোনালোকৰ হেল্পৰ কাৰণে কৰোঁ যি কৰোঁ কোৰ্ছ ওলাওঁ কিবা এমচিকিউ প্ৰেক্টিছৰ কাৰণে কিবা কওঁ যি কওঁ হেল্পৰ কাৰণে কওঁ আপোনালোকক কোনোবা ভাল লাগিলে সেইটো তাৰ পৰা কৰিব পাৰে নালাগিলে নিজাকেও কৰিব পাৰে কোনো কথা নাই আৰু ডিএমইৰ কাৰণে মই কৈছিলোঁ আপোনালোকে এডিআৰিটো কৈছিলোঁ চব সময়তে কৈ আছোঁ আৰু বহুতে ফলাফল পাইছে তাৰ কাৰণে আমাৰ তাত মেছেজটো ইমান আহি আছে ৰিষ্টাডি এপৰ পৰা আপোনালোকে গৈ পেলাই ডিএমইৰ কাৰণে কোৰ্ছ বনোৱা আছে তাতে গৈ এমচিকিউখিনি এটলিষ্ট প্ৰেক্টিছ কৰিব পাৰে এইটো মুহূৰ্তত কাৰণ এমচিকিউ এসোপা যিমান সৰহকৈ প্ৰেক্টিছ কৰিব লাষ্ট মোমেণ্টত আপোনালোকৰ কুৱেশ্যন তাত ডাইৰেক্ট কমন পৰা সিমান বেছি চান্স থাকিব সেয়েহে কৰিবগৈ পাৰে মই এবাৰ কৈছোঁ আমাৰ কোৰ্চত গৈ পেলাই ডিএমই এমচিকিউ আপোনালোকে কেনেকৈ প্ৰেক্টিছ কৰিব পাৰিব এবাৰ চাই লওক তাতে বিভিন্নবিলাক টপিক দেখিছে আপোনালোকে ৱৰ্ল্ড জিকে ইণ্ডিয়ান পলিটি ইণ্ডিয়ান জিঅ'গ্ৰাফি ইণ্ডিয়ান হিষ্ট্ৰী ষ্টেটিক জিকে স্পৰ্টছ জিকে ছায়েন্স জিকে যিটো ইম্পৰ্টেণ্ট ডিএমই পৰীক্ষাৰ কাৰণে টেকনিকেল নন টেকনিকেল আৰু গ্ৰেড 4 গোটেইকেইটাৰ কাৰণে ইম্পৰ্টেণ্ট হয়তো ঠিক আছে আৰু ৱৰ্ল্ড জিকে ভিতৰত যদি চাওঁ ৱৰ্ল্ড জিঅ'গ্ৰাফি যিটো পাৰ্ট আছে বহুত ইম্পৰ্টেণ্ট আপোনালোকে যদি চাই টপিক যদি খুলিছে এনেকুৱা ধৰণে কুৱেশ্যন দেখিবলৈ পাব ইয়াতে এইবিলাক কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব ইয়াতে গ্ৰফি হট কোনটো তাৰপিছত যদি আপোনালোকে শুদ্ধ হয় এনচাৰটো তেতিয়াহ'লে ক্লিক কৰিলে ইয়াতে লিম্প পৰিবাৰখনৰ কথা লিখা আছে পাই যাব এনেকৈ নেক্সট আপোনালোকে এইবিলাক কুৱেশ্যন দেখিছে বাবল মাণ্ডাপ যিটো ষ্টেট তাৰ বিষয়ে কোৱা সেইটো কোৱা হয় গেট অফ টিয়াৰ্ছ বুলি এইবিলাক এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত কমন পৰীক্ষাত আহি থাকে যদি পৰীক্ষা ডিএমই ভালকৈ দিব বিচাৰিছে তেতিয়াহ'লে ৰিষ্টাডি এপটো ল'ব পাৰে ইয়াৰ উপৰিও আপোনালোকে এইবিলাক দেখা পাব বেলেগ টপিক অসম ৰিলেটেড টপিক কিছুমানো দিয়া আছে ইয়াতে অসমৰ বাৰু নাহে তথাপিও আমি ইয়াত কৰিছোঁ যদি আহি যায় বাই চান্স তেতিয়াহ'লে কি হ'ব ছায়েন্সটো বহুত ইম্পৰ্টেণ্ট ছায়েন্স ছেকশ্যনটো ছায়েন্সৰ পৰাও কুৱেশ্যন আহে 5টা-6টা কুৱেশ্যন ছায়েন্স ছেকশ্যনৰ পৰাও জিকে আহে ইয়াতে যিহেতু ডিএমই ডিএছৰ পৰীক্ষা হয় হেল্থ ডিপাৰ্টমেণ্টৰ গতিকে আহে তাৰ কাৰণে ইয়াতে চাওক আপোনালোকৰ কুৱেশ্যনবিলাক দিয়া আছে প্লান্ট ডিজিজ হৰমন এইবিলাক হিউমেন ডিজিজক লৈ পেলাই কুৱেশ্যন বহুত আহি থাকে সেইবিলাক চব টপিক যিবিলাক ইম্পৰ্টেণ্ট হয় ইয়াতে ইনক্লুড কৰা আছে দেন আপোনালোকে ইংলিছ ছেকশ্যনটো যদি আমি চাওঁ ইংলিছ ছেকশ্যনত এইবিলাক কুৱেশ্যন দিয়া আছে 10টা কুৱেশ্যন ইংলিছৰ আহিব আৰু এইকেইটা টপিক আছে ইয়াৰ পৰাই আহিব আপোনালোকে ওৱান ছাবষ্টিটিউশ্যন এইবোৰ হোম অফ এনিমেল গ্ৰুপ অফ এনিমেল কালেক্টিভ নাউনৰ পৰা 2-3টা কুৱেশ্যন আহি যাব
এনেকৈ 10টা কুৱেশ্যন এইবিলাক টপিকৰ পৰা ইংলিছত ডাইৰেক্ট ইয়াৰ পৰাই পাই যাবগৈ। দেন মেথছৰো টপিক ইয়াতে দিয়া আছে, ইনক্লুড কৰা আছে, আপোনালোকে প্ৰেক্টিছ কৰিম বুলি ক'লে ইয়াৰ পৰা কৰিব পাৰিব। বহুত বেছি টান মেথছ নিদিয়ে, ইজি টাইপৰ মেথছ, তেনেকুৱা নিচিনা মেথছে আপোনালোকক ডিএমিত দিয়া দেখা যায়। গতিকে এইখিনি আছিলে ডিএমি গোটেই কোৰ্চটোৰ বিষয়ে। আপোনালোকে যদি লয় বহুত কুৱেশ্যন ইয়াৰ পৰা কমন ডাইৰেক্ট কুৱেশ্যন পাই যাব। কেনেকৈ ল'ব পাৰিব সেই বিষয়ে মই এবাৰ কৈ দিছোঁ, চাই লওক, যদি ভাল লাগে আপোনালোকে নিশ্চয় ল'ব পাৰিব। আপোনালোকে কোৰ্চটো ল'বৰ কাৰণে প্ৰথমে আপোনালোকে গুগল প্লে ষ্ট'ৰত যাব, তাতে চাৰ্চ কৰিব ৰিষ্টাডি বুলি, এইটো যিটো স্পেলিং লিখিছোঁ মই ৰিষ্টাডি বুলি চাৰ্চ কৰি দিব। তেতিয়া এই এপটো ডাঙৰকৈ যিটো আৰ লিখা আছে এই ৰিষ্টাডি বুলি আপোনালোকৰ আহি যাব, আৰু এই ৰিষ্টাডিটো আপোনালোকে ইনষ্টল কৰিব লাগিব। এটা আপোনালোকে মোৰ অলৰেডি ইনষ্টল আছে। ইনষ্টল হোৱাৰ পিছত আপোনালোকে হোম পেজত যাব, এইটো এপটো আমাৰ এতিয়া আহিছে ইনষ্টল হৈ গ'ল ৰিষ্টাডি বুলি, ইয়াতে ক্লিক কৰিলে আপোনালোকৰ কি ওলাব, এইটো পেজ নোলায়। প্ৰথমে এটা আপোনালোকে ফোন নাম্বাৰ দিব লাগিব, নিজৰ ফোন নাম্বাৰটো দি পেলাই জাষ্ট এবাৰ এটা OTP আহিব, অট'মেটিক OTPটো ইয়াতে ভেৰিফাই হৈ যাব। আপোনালোকে ভেৰিফাই কৰি দিলে এই পেজটো তাৰপিছত ওলাব, জাষ্ট ফোন নাম্বাৰটো এবাৰ দি দিলে হ'ল, তাতে গম পাব এইটো খুলিলে। তাৰপিছত ইয়াতে মোৰ ফটো যে লগোৱা আছে, এই 3খন শ্লাইড ইয়াতে আছে, ঠিক আছে। এখন আছাম পুলিচ, এখন টেটৰ, আৰু এইখন হৈছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগ লিখা থকাখন, এইখন ডিএমিৰ কাৰণে ইয়াতে পাব গোটেই কোৰ্চটো। এইখন উলিয়াই ল'ব, য'ত টেকনিকেল নন টেকনিকেল গ্ৰেড 4 সকলোৰে বাবে হয় এই কোৰ্চটো। ইয়াতে আপোনালোকে ক্লিক কৰিব, ইয়াতে ক্লিক কৰিলে এনেকৈ ওলাব, যিবিলাক মই অলৰেডি দেখাইছিলোঁৱে গোটেই বস্তুবিলাক, সেইখিনি ইয়াতে ওলাব। আপোনালোকে ধৰি লওক প্ৰথম যিটো টপিক আছে ৱৰ্ল্ড জিকে, তাতে দিলে, আৰু ৱৰ্ল্ড জিকে কেইটামান টপিক এতিয়া দিয়া আছে, আৰু টপিক ইয়াতে এড হ'ব, সময়ৰ লগত এড কৰি থকা হ'ব। লাষ্টত যিটো টপিক আছে ধৰি লওক ৱৰ্ল্ড হিষ্ট্ৰী বুলি, ৱৰ্ল্ড হিষ্ট্ৰীত আপোনালোকে ধৰি লওক ক্লিক কৰি দিলে, কিন্তু কুৱেশ্যন প্ৰেক্টিছ কৰিব নোৱাৰিব, কিয়? কাৰণ এইটো আপোনালোকে এতিয়ালৈকে বাই কৰা নাই। বাই নাও বুলি অপশ্যন আহিছে, ইয়াত আপোনালোকে বাই নাও ক্লিক কৰি দিব। বাই নাও ক্লিক কৰাৰ লগে লগে প্ৰথম আছে আছাম পুলিচ পাছ, নেক্সট আছে ডিএমি পাছ। আপোনালোকে ডিএমি পাছটো ক্লিক কৰিব, এই যিটো আছে ন ডিএমি পাছ, এটা চিলেক্ট প্লান কৰি দিব এণ্ড প্ৰচিড টু পে' কৰি দিব। এইটো কৰাৰ পিছত আকৌ আপোনালোকৰ প্ৰচিড টু পে'মেণ্ট বুলি আকৌ ওলাব, আকৌ এবাৰ প্ৰচিড টু পে'মেণ্টত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াতে গুগল পে' আৰু অপশ্যনবিলাক ওলাব, এতিয়া কেনেকৈ পে' কৰিব পাৰে, ঠিক আছে। আপোনালোকে গুগল পে'টো আহি গৈছে, ইয়াতে পে' বুলি যদি কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ গুগল পে' লেখে আপোনালোকৰ পেজটো ওলাই যাবগৈ। গুগল পে' ওলোৱাৰ পিছত আপোনালোকে গম পায় কেনেকৈ কৰিব লাগে, এইখিনি তেনেধৰণে কৰি ল'ব। আৰু আপোনালোকে কিবা যদি প্ৰব্লেম পায় পে'মেণ্ট কৰাৰ ক্ষেত্ৰত, বা এপটো লোৱাৰ পিছত আপোনালোকৰ এনৰলমেণ্ট হোৱা নাই, তেনেকুৱা যদি কিবা প্ৰব্লেম পায়, তেতিয়াহ'লে এইটো নাম্বাৰ দিয়া আছে, এই নাম্বাৰটোত এবাৰ হোৱাটছএপত মেছেজ কৰিব, ফোন নকৰিব, এবাৰ জাষ্ট মেছেজ এটা কৰি জনাই দিব। প্ৰব্লেমটো আপোনালোকৰ কিবা থাকিলে ছল্ভ কৰি দিয়া হ'ব।